নমস্কাৰ স্বাগতম জনাইছো আনটা ভিডিঅ'লৈ আৰু আজি আমি ট্ৰিগনোমেট্ৰি চেপ্টাৰৰ এক্সাৰসাইজ 8.1 টো কৰিব গৈ আছো ঠিক আছে সো 8.1 ৰ question number 1 in triangle ABC right angle at B AB is equal to 24 centimeter BC is equal to 7 centimeter determine sin A cos A and sin C cos C okay so আমাক এটা ABC ত্ৰিভুজ দিয়া আছে এতিয়া আমি যদি এটা right angle triangle draw কৰি লওঁ A B C বুলি ইয়াত আমি A টো বেস এংগল হিচাপে লোৱা হৈছে কাৰণ ইয়াত আছে sin A আৰু cos A গতিকে A টো আমি বেস এংগল হিচাপে ল'ব লাগিব তাৰ মানে বেসত ল'ব লাগিব এতিয়া বেসত লৈছো আৰু AB ৰ ভ্যালু দিয়া আছে 24 cm আৰু BC ৰ ভ্যালু দিয়া আছে 7 cm AC টো কিমান হ'ব AC টা আমি উলিয়াম কি ইউজ কৰি পাইথাগোৰাছৰ ফৰ্মুলা পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰিলে কি হ'ব AC স্কয়াৰ ইজ ইকুৱেল টু AB স্কয়াৰ প্লাস BC স্কয়াৰ হয়নে গতিকে AC স্কয়াৰ ইজ ইকুৱেল টু হ'ব AB স্কয়াৰ মানে 24 স্কয়াৰ প্লাস BC স্কয়াৰ 7 স্কয়াৰ 24 স্কয়াৰ মানে হ'ল 576 প্লাস 7 স্কয়াৰ মানে 49 আৰু এটো হ'ল 625 আৰু AC স্কয়াৰ মানে যদি 625 হয় AC মানে হ'ব 25 হয়নে তাৰ মানে আমি এতিয়া AC ৰ ভ্যালুটো পালো 25 এতিয়া আমাক উলিয়াব দিছে sin A তাৰ মানে পাৰপেন্ডিকুলাৰ বাই হাইপোটেনিয়াস পাৰপেন্ডিকুলাৰ মানে হৈছে BC হাইপোটেনিয়াস টো ইয়াত হৈছে AC আৰু BC ৰ ভ্যালুটো হৈছে 7 AC ৰ ভ্যালুটো হৈছে 25 এটো আৰু cos A মানে হ'ল বেস বাই হাইপোটেনিয়াস বেস মানে হৈছে AB হাইপোটেনিয়াস টো হৈছে AC গতিকে বেস AB ৰ ভ্যালুটো হ'ল 24 AC ৰ ভ্যালুটো হ'ল 25 একেটা question number 1 ৰ সলিউশন ঠিক আছে এতিয়া আমি যদি নাম্বার 2 টো চাও sin C আৰু cos C ইয়াত sin C আছে cos C আছে অৰ্থাৎ বেস এংগলটো ইয়াত C হ'ব লাগিব ঠিক আছে গতিকে আমি যদি এটা রাইট এংগল ট্রায়াঙ্গল আঁকি লওঁ সেই আগৰ রাইট এংগল ট্রায়াঙ্গলটোৱে কিন্তু এবাৰ যদি আমি এনেকে আঁকো A B C B টো 90 ডিগ্ৰী হৈ আছে আৰু C টো ইয়াত বেস এংগল হৈ যাব কাৰণ A ডাল হ'ল বেস আৰু C টো ইয়াত আছে সেইকাৰণে C টো বেস এংগল এতিয়া যদি আমি চাও sin C মানে হ'ব AB by AC আৰু AB মানে হ'ল 24 আৰু AC মানে আমি পাইছিলো 25 ঠিক আছে এৰৰে cos C মানে হ'ব B by H তাৰমানে বেস বাই হাইপোটেনিয়াস ইয়াত B মানে BC H মানে AC BC by AC B মানে হৈছে ইয়াত BC ভ্যালু হৈছে কিমান 7 আৰু AC ভ্যালু আমি কিমান পাইছিলো 25 cm ওকে এটো হ'ব 2 নম্বৰ এনসাৰটো ঠিক আছে নেক্সট আমি আগবাঢ়ো Number 2 আমাক কৈছে in figure 8.3 find tan P minus cot R এতিয়া এটো হ'ল 8.3 ফিগাৰ আৰু tan P এতিয়া tan থিটা মানে আমি এতিয়া tan থিটা মানে আমি জানো কিমান P by B তাৰ মানে perpendicular by base আৰু cot থিটা মানে আমি জানো B by P তাৰ মানে base by
পাৰপেণ্ডিকুলাৰ সেইকেইটা আমি ইয়াত উলিয়াব লাগিব কিন্তু এই ট্ৰায়াঙ্গলটোত আমাক গোটেই কেইটা বাহুৰ ভ্যালু দিয়া নাই অকল এইটো আৰু এইটো বাহুৰ ভ্যালু দিয়া আছে আমি এই বাহুৰ ভ্যালুটো উলিয়াব লাগিব কিদৰে উলিয়াম পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰি এতিয়া আমি যদি এই ত্ৰিভুজটোত পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰো তেন্তে কি হ'ব pr স্কয়াৰ তাৰ মানে অতিভুজৰ স্কয়াৰ ইজ ইকুৱেল টু pq স্কয়াৰ প্লাস qr স্কয়াৰ এতিয়া আমাক কিহৰ ভ্যালু লাগে qr ৰ ভ্যালু লাগে গতিকে qr টো আমি লেফট সাইডে লৈ গৈ এইটো ৰাইট সাইডে লৈ আহিম qr স্কয়াৰ ইজ ইকুৱেল টু pr স্কয়াৰ মাইনাস pq স্কয়াৰ মানে pq টো এফালে গুচি গ'ল আৰু pr স্কয়াৰ মাইনাস pq স্কয়াৰ হৈ গ'ল আৰু qr টো এফালে আহি গ'ল গতিকে এটো আমি এফালে লিখি দিছো ঠিক আছে এতিয়া pr মানে হ'ল 13 স্কয়াৰ pq মানে হ'ল 12 স্কয়াৰ 13 স্কয়াৰ মানে হ'ল 169 12 স্কয়াৰ মানে হ'ল 144 তাৰ মানে 25 তাৰ মানে qr মানে হ'ল √25 তাৰ মানে 5 ঠিক আছে এতিয়া আমাক প্ৰথমতে আমি উলিয়াব লাগিব tan p tan p মানে p টো বেস এংগল cot r মানে r টো বেস এংগল গতিকে cot r টো যদি আমি উলিয়াও এতিয়া এই ট্ৰায়াঙ্গলটোত r টো বেস এংগল হৈ আছে কাৰণ বেসত আছে কিন্তু tan p উলিয়াবলে হলে আমি ট্ৰায়াঙ্গলটো এইটো ডাইৰেকশনৰ পৰা চাব লাগিব এইটো ডাইৰেকশনৰ পৰা চাব লাগিব এতিয়া আমি যদি এই ট্ৰায়াঙ্গলটো এনেকে টাৰ্ন কৰি লওঁ এনেকে যদি টাৰ্ন কৰি লওঁ এটো হৈ যাব এনেকুৱা হৈ যাব এটো যদি আমি এনেকে ঘূৰাই দিওঁ আৰু r টো গুচি যাব ইয়াত q টো থাকিব ইয়াত p টো থাকিব ইয়াত q টো ৰাইট এংগল হয়নে আৰু qr ৰ ভ্যালুটো আমি কিমান পালো 5 pr ৰ ভ্যালুটো পাইছিলো 13 আৰু pq ৰ ভ্যালুটো পাইছো 12 হয়নে গতিকে আমি এতিয়া ইয়াত p টো হৈ আছে বেস এংগল কাৰণ এডাল হল বেস আৰু এটো বেসত আছে এতিয়া tan p মানে হল p by b তাৰ মানে পাৰপেণ্ডিকুলাৰ বাই বেস আৰু ইয়াত পাৰপেণ্ডিকুলাৰ মানে এই আমি তলৰ ট্ৰায়াঙ্গল চাইছো ঠিক আছে পাৰপেণ্ডিকুলাৰ ডাল হল qr by বেস মানে হৈছে pq অৰ্থাৎ 5 by 12 আৰু cot r ৰ কাৰণে আমি ওপৰ ট্ৰায়াঙ্গলটো চাম কাৰণ ইয়াত r টো বেস এংগল ইয়াতে হৈ আছে cot r মানে হ'ব b by p বেস by পাৰপেণ্ডিকুলাৰ বেস ডাল হৈছে qr আৰু পাৰপেণ্ডিকুলাৰ ডাল হৈছে pq অৰ্থাৎ 5 by 12 এতিয়া tan p ৰ ভ্যালু পালো 5 by 12 cot r ৰ ভ্যালু পালো 5 by 12 tan p minus cot r কৰিব লাগে তাৰ মানে 5 by 12 minus 5 by 12 is equal to 0 তাৰ মানে আমাক যেটো উলিয়াব দিছিলে তাৰ ভ্যালুটো হৈ গল 0 tan p minus cot r ঠিক আছে নেক্সট আমাক দিয়া আছে sin a is equal to 3 by 4 calculate cos a and tan a তাৰ মানে এই sin এর যেটো ভ্যালু এই ভ্যালুটো আমি cos a আৰু tan a উলিয়াব লাগে এতিয়া আমি আগত এটা আমি প্ৰিভিয়াস ভিডিও তোমালোকে চালে পাবা এটা ফৰ্মুলা পাইছিলো হেতু হল sin square a plus cos square a is equal to 1 তাৰ মানে cos square টো যদি আমি এফালে ৰাখি দিও তেতিয়া sin square টো ইফালে গুচি যাব 1 minus sin square a a মানে হৈছে এই এংগলটো একিউট এংগলটো ঠিক আছে sin থিটাও হ'ব পাৰে a ও হ'ব পাৰে b ও হ'ব পাৰে যিকোনো হ'ব পাৰে আৰু
cos স্কুৱেৰৰ সেই স্কুৱেৰডাল যদি আমি ইফালে লৈ যাওঁ তেতিয়া cos a মানে হৈ যাব √1 minus sin স্কুৱেৰ a গতিকে cos a মানে আমি এনেকে উলিয়াব পাৰো sin a ভ্যালু যদি দিয়া থাকে এতিয়া sin a যদি এটো হয় sin স্কুৱেৰ a মানে কিমান হ'ব 3 স্কুৱেৰ by 4 স্কুৱেৰ মানে 9 by 16 মানে তাৰ মানে আমি sin স্কুৱেৰ a ভ্যালুটো পালো 9 by 16 এতিয়া cos a মানে হ'ব √1 minus sin square a তাৰ মানে 1 minus 9 by 16 তাৰ মানে এই 1 ৰ তলত 1 টা আছে 1 আৰু 16 ৰ LCM টো হৈ গল 16 আৰু 1 দি 16 ক 16 টাইমছ যায় গতিকে 1 into 16 তাৰ মানে 16 minus 16 দি 16 ক 1 টাইম যায় গতিকে 9 into 1 তাৰ মানে 9 is equal to √16 minus 9 কিমান হ'ব 7 by 16 তাৰ মানে √7 by 4 হয়নে cos a মানে হৈ যাব √7 by 4 sin a পৰা আমি cos a ভ্যালুটো উলিয়ালো নেক্সট tan a উলিয়াব দিছে tan a মানে আমি ফৰ্মুলা এটা পাইছিলো sin a by cos a আৰু আমি ইয়াত sin a টো পাইছো 3/4 cos a টো পাইছো √7/4 তাৰ মানে ওপৰত যদি আমি sin a ভ্যালুটো বহাই দিও 3/4 তলত যদি √7/4 টো বহাই দিও এই 4 টো এই 4 টো কেনসেল হৈ যাব কাৰণ দুইটা তলত আছে আৰু ওপৰত থাকি যাব 3 তলত থাকি যাব √7 এটোৱে হৈছে ভ্যালু এইদৰে আমি sin a পৰা cos a আৰু tan a টো ডিটাৰমাইন কৰিব পাৰিম ঠিক আছে নেক্সট আমাক দিছে 15 cot a is equal to 8 তাৰ মানে cot a is equal to হ'ব 8/15 এতিয়া আমাৰ হাতত এটা ফৰ্মুলা আছিলে ফৰ্মুলাটো এনেকুৱা ধৰণৰ 1 plus cot square a is equal to cosec square a তাৰ মানে cosec square a is equal to 1 plus cot square a এতিয়া 1 plus cot square a cot a মানে হৈ গল 8/15 cot square a মানে কিমান হ'ব 64/15 square তাৰ মানে 225 তাৰ মানে 8 square by 15 square ঠিক আছে তাৰ মানে 225 plus 64 by 225 তাৰ মানে 289/225 289/225 এতিয়া cosec square a মানে আমি পাইছো 289/225 cosec a মানে কিমান হ'ব স্কয়াৰ টো ইফালে গুচি যাব তাৰ মানে √289/225 তাৰ মানে √289 মানে হৈছে 17 আৰু √225 মানে হৈছে 15 তাৰ মানে cosec a ভ্যালুটো আমি পাই গলো 17/15 হয়নে
cosec a এর ভ্যালুটো আমি পাই গলো 17/15 আকৌ আমি জানো যে sin a is equal to 1 by cosec a এই ফৰ্মুলাবোৰ মই আগৰ ভিডিঅ'ত দি থোৱা আছে তোমালোকে চাই ল'বা sin a is equal to 1 by cosec a গতিকে 1 by cosec a মানে হৈছে 1 by 7/15 মানে 15 টো ওপৰলৈ যাব 7 টো তলত থাকি যাব sin a ভ্যালুটো হৈ যাব 15/17 ঠিক আছে গতিকে sin a ভ্যালুটো আমি পালো 15/17 এতিয়া cot a মানে হৈছে ইয়াত 8/15 15 টো এফালে গুচি গৈছিলে আৰু আমি জানো যে cot a is equal to cos a by sin a ঠিক আছে এতিয়া cot এর ভ্যালুটো যদি এই ফৰ্মুলাত বহাই দিও 8/15 is equal to cos a by sin a sin a মানে হৈছে 15/17 15/17 এতিয়া আমি যদি এটো ক্ৰস মাল্টিপ্লিকেশন কৰো তেতিয়া এটো এনেকুৱা হ'ব 15 cos a is equal to 8 into 15/17 হয়নে 15 দুই ফালে আছে গতিকে ক্যান্সেল কৰি দিছো আৰু cos a টো হৈ যাব 8/17 ঠিক আছে গতিকে cos এর ভ্যালুটো আমি পালো 8/17 এতিয়া আমি এটা জানো যে sec a মানে হৈছে 1 by cos a তাৰ মানে 1/8/17 17 টো ওপৰলৈ গুচি যাব কি যাব 17/8 এটো হৈ গল sec a ভ্যালু আৰু আমি sin a টো পাইছিলো 15/17 ঠিক আছে next দিছে sec theta is equal to 13/12 calculate all other trigonometric ratios এতিয়া আমাৰ trigonometric ratios কেটা আছিলে কি কি sin theta cos theta tan theta sec theta দি থোৱা আছে cosec theta cot theta তাৰ মানে এইটোৰ পৰা আমি আটাইবোৰ ৰেচিও ডিটাৰমাইন কৰিব লাগে এতিয়া এই কোৱেশ্যনটো মই তোমালোকক হোমৱৰ্ক হিচাপে দিছো ঠিক আছে তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আৰু যদি কৰিব নোৱাৰা তেনে মোক কমেন্ট কৰি জনাবা মই আৰু এটা ভিডিও বনাই মই তোমালোকৰ কাৰণে দি দিম এটা একদম ইজি এটো যদি ফৰ্মুলা কিনি আমি ইউজ কৰো এই ইউজ কৰি পেলাই ধুনিয়াকে ৰেচিও কিনি উলিয়াব পৰা যায় ঠিক আছে নেক্সট দিছে if a and b are acute angles such that cos a is equal to cos b then show that angle a is equal to angle b এটা a আৰু b acute angles বুলি কৈছে তাৰ মানে এটা এটা right angle triangles হয় যত c2 right angle এটা আমি এটা triangle draw কৰিম triangle draw কৰিছো draw কৰাৰ পিছত ইয়াত আমি লিখিম a ইয়াত লিখিছো b আৰু ইয়াত লিখিছো c এটো হল 90 ডিগ্ৰী এতিয়া আমাক such that কি কৈছে cos a is equal to cos b এতিয়া এই ট্ৰায়াঙ্গল আমি যেটো আকিলো তাত বেসটো হৈছে bc আৰু বেস এংগলটো হৈছে b গতিকে যেহেতু b টো বেস এংগল মানে আমি প্ৰথমতে cos b ৰ ভ্যালু উলিয়াম cos b মানে ইয়াত হৈছে কিমান b/h তাৰ মানে বেস বাই হাইপোটেনিয়াস বেসটো হৈছে bc হাইপোটেনিয়াসটো হৈছে ac ঠিক আছে আমি এবাৰ ট্ৰায়াঙ্গলটো এইদৰে আঁকো এটো হৈছে c
এইটো হৈছে বি আৰু এইটো হৈছে এ। এবাৰ এইটো হৈছে বেছ হৈছে AC আৰু বেছ এংগল হৈছে A। গতিকে এবাৰ cos A টো হ'ব বেছ, তাৰমানে AC বাই hypotenuse AB, হয়নে? সৰি, এইটো cos B ৰ ভেলু যিটো আছিলে, cos B ৰ ভেলুটো BC বাই AB হ'ব লাগে, বেছ বাই hypotenuse। ঠিক আছে? এতিয়া আমি cos A আৰু cos B ৰ ভেলুটো পাই গলো, আৰু আমাক কৈছে cos A is equal to cos B, তাৰ মানে AC by AB is equal to BC by AB, হয়নে? আৰু এটা যদি আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিওঁ, তেতিয়া AB টো কেনচেল হৈ পেলাই আমি পাম AC is equal to BC, হয়নে? AC is equal to BC আমি এতিয়ালৈকে কণ্ডিশ্যনটো পাইছো। এতিয়া আমি যদি এই ৰাইট এংগল ট্ৰাইংগলটা যদি আঁকি পেলাই ABC বুলি লৈ পেলাই এইডাল AC আৰু BC যদি ইকুৱেল পাওঁ, তাৰমানে এই ABC ত্ৰিভুজটোৰ দুটা সাইড ইকুৱেল, two sides are equal, দুটা সাইড ইকুৱেল হলে এটোক আমি কওঁ আইসোসেলছ ট্ৰায়াঙ্গল। ঠিক আছে? তাৰমানে সমদ্বি বাহু ত্ৰিভুজ, তাৰমানে যিবিলাক ত্ৰিভুজৰ দুটা বাহু সমান হয়, হয়নে? আৰু আইসোসেলছ ট্ৰায়াঙ্গলৰ এটা প্ৰপাৰ্টি আছিল যে দুটা বাহু যদি সমান হয় দুটা কোণো সমান হয়, তাৰমানে A এংগলটো আৰু A এংগলটো ইকুৱেলে হ'ব, অৰ্থাৎ এংগল A is equal to এংগল B। এইটোৱে আছিল আমাৰ প্ৰুফটো। ঠিক আছে?